বন্ধু বান্ধৱীসকল মই মমি শইকীয়া মাথা গৰম কৰা ছোৱালী আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মোৰ যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আজি মানে মই ফুৰিবলৈ আহিছোঁ। সেয়ে চাওক নাহৰণি থানত আপোনালোক দেখাই আছোঁ মোৰ লগত কোন কোন আহিছে। এয়া আমাৰ ফেমিলি পূৰা ডাঙৰমি হাই দিয়ক, ডাঙৰমি হাই দিয়ক, হাই দিয়ক। এয়া মাজু মামি হাই দি দিয়ক। এয়া আমাৰ নবৌ পাছফালে, এয়া মই, এয়া মোৰ ভণ্টি, এইফালে আমাৰ সৰু ভণ্টি, একেবাৰে সৰু ভণ্টি এজনী। আপোনালোক দেখাই আছোঁ আমি থানখন আমাৰ। অকণমান ৱেইট কৰক, দেখাই আছোঁ। আমি বৰ্তমান গৈ আছোঁ মানে থানখনৰ ভিতৰলৈ, ৰ'ব দেখাই আছোঁ আপোনালোকক। এয়া আমাৰ থানত বহুত বান্দৰ আছে। আজি মই বান্দৰৰ লগত ফটো খিচিছোঁ, আপোনালোকক দেখাই আছোঁ দেই কেনেকৈ ফটো মাৰিছিলোঁ। পূৰা মানে চেল্ফি খিচিছিলে মোৰ লগত আজি বান্দৰে। থান পাই গৈছোঁ, দেখাই আছোঁ আমাৰ থানত মানুহ কেনেকৈ ক'ত বহি আছে। ৰ'ব দেই আমাৰ থানৰ দৰ্জা দেখাই আছোঁ আপোনালোকক, মানুহবিলাক ক'ত কেনেকৈ বহি মানুহ ভিৰ হৈ আছে। এয়া দেখাই আছোঁ কেনেকৈ কোন মানুহ বহি আছে। এয়া পূৰা ভিৰ লাগি আছে মোৰ থানখন। মানে আজি মানুহ বেছি নাই দেই আমাৰ থানত।